গাইজ আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আজি মই বাইকৰ মানে এজন ল'ৰাৰ বাইক এটা বনাইছে, মানে আমাৰ গাঁৱৰে হয়। ল'ৰাটো মানে বহুত মানে 1 টকা মানে কিবা এটা বস্তু মানে কিনি পেলাই বনোৱা নাই বাইকটো। মানে বাইকখন মানে সি নিজে বনাইছে, মানে ধৰি লওক মানে নিজে আৱিষ্কাৰ কৰিছে বাইকটো। আৰু বাইকটো মানে আপোনালোকে দেখুৱাইছোঁ, ল'ৰাজন নিজন হয়, মানে আমাৰ গাঁৱৰে হয়। আপোনালোকক দেখুৱাইছোঁ মানে বাইকখন। তো আজি মানে বেলেগ কিবা নকওঁ, মানে বাইকৰ বিষয়ে কথা ক'ম। মানে বাইকটো মানে যিটো বাইক বনাইছে আপোনালোকে মানে আচৰিত হবে, মানে ইমান মানে এনেকুৱা মানে মডেলত বনাইছে, আপোনালোকে কেতিয়াও দেখা নাই এনেকুৱা মডেলৰ বাইক। তো আজি এইটো কাৰণে মই ভাবিছোঁ আপোনালোকে দেখুৱাম মানে। আৰু এইটো মানে ইয়াত নাই, মানে এইটো নিজে আৱিষ্কাৰ কৰিছে। এটা বস্তু মানে খৰচ নকৰি কিনি অনা নাই, মানে এটা বস্তু চব মানে হেৰি কৰিছে, মানে নিজে বনাইছে। আৰু মানে চব আপোনালোকে দেখুৱাইছোঁ কিমান মানে কি কৰিছে, মানে চব দেখুৱাই আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়াহে বুজি পাব। তো গাইছ আপোনালোকে চাব পাৰি আছে, মানে বাইকটো দেখি আছোঁ, আপোনালোকে দেখুৱাইছোঁ। ভিউটো দেখিছে আপোনালোকে, মানে কি বনাইছে এইটো দেখিছে। মানে দেখাত মানে বহুত মানে ধুনীয়া লাগি আছে। আপোনালোকে দেখিছে কি ধুনীয়া লাগি আছে বাইকটো। আৰু গোটেইখিনি মানে যিমান পাই আছোঁ মানে দেখুৱাম। আৰু আগত এটা ষ্টিকাৰ মাৰিছে, ষ্টিকাৰটো দেখাত বহুত ভাল লাগি আছে। আৰু এইফালে এটা ষ্টিকাৰ মাৰিছে, মানে টেংকিৰ তলত। টেংকিটো মাৰিব খুজিছিলে, তাৰপিছত মাৰা নাই। তাৰপিছত এইটো দেখিছে আপোনালোকে, ডাইৰেক্ট বুলেটৰ নিচিনা। বুলেটৰ যিটো এটা চিট মানে খুলি দিলে মানে যেনেকুৱা দেখা যায় তেনেকুৱা ছেম বনাইছে। তো এইটো কাৰণে মই ভাবিছোঁ আপোনালোকে দেখুৱাই দিওঁ আজি। মানে এইটো বাইকত মানে 1 টকা এটা খৰচ কৰা নাই, মানে তাই মানে খৰচ ধৰি লওক মানে কিবা এটা কৰিছে, মানে ইয়াত জ্বালাই দিয়া, মানে কিছুমান জ্বালাই দিছে, কেইটামান বস্তু জ্বালাই দিছে। এইটো লগাইছে, এইটো নিজেই লগাইছে, মানে জ্বালাই দিয়া নাই এইটো। আৰু বেলেগ কিবা কিবি লগাইছে। আৰু কালাৰ কৰাটো মানে হেৰি গৈছে, আৰু পইচা গৈছে। আৰু আপোনালোকে দেখা পাই আছে, মানে এইটো চেলেঞ্জাৰ পাই মানে হয়। এইটো দুটা হেৰি আছে, আপোনালোকে দেখিছেই, দেখা পাই আছে। তো চকাকেইটা দেখিছেই। আৰু এইটো মানে এইটো লগাইছে তাই, চব মানে নিজে লগাইছে, কিন্তু একো বস্তু কিনা নাই। আপোনালোকে গম পাইছেই, দেখিছেই। মানে বাইক যেতিয়া বনাইছে তেতিয়া মানে একোৱে নাছিলে, অনলি ইঞ্জিনটোহে আছিলে, এই বস্তুটো ইঞ্জিনটো। তাৰপিছত ইঞ্জিনটো মানে সিহঁতে মানে ল'ৰাটোৱে মানে হেৰি কৰিছে, মানে ভাল কৰি পেলাই। তাৰপিছত মানে এইটো টেংকিটো মানে হেৰি কৰি বেলেগৰ পৰা আনি পেলাই তাৰপিছত লগাইছে। তাৰপিছত কালাৰিং কৰিছে। তাৰপিছত কালাৰিং কৰাৰ পিছত মানে এতিয়া বাইকটো মানে বহুত মানে ভাল লাগি আছে, এইটো কাৰণে কালাৰিং কৰাৰ পিছত। আৰু এইটো ছাইডতো এটা ষ্টিকাৰ মাৰিছে, সেইটো ছাইডতো এটা ষ্টিকাৰ মাৰিছে, আৰু আগফালেও এটা ষ্টিকাৰ মাৰিছে, দেখা পাই আছে। আৰু এইটো লাইট হয়, এইটো মানে ৰাতি হ'লে বহুত পোহৰ দিয়ে, হয়তো দেখাত মানে বহুত মানে হেৰি লাগি আছে, সৰু লাগি আছে। তো এইটো চব কাম কৰি আছে। এইটো দেখা পাই আছে, ডিছলক হয়, এইটো দেখা পাই আছে আপোনালোকে, ডিছলক। বেলেগ গাড়ীত হয়তো ডিছলক নাই, কিন্তু ছেম টু ছেম বুলেটৰ নিচিনা বনাইছে। আপোনালোকে দেখি আছে, ভিউটো দেখিছে কিমান ধুনীয়া লাগি আছে। মই এতিয়া ল'ৰাক সুধিম মানে কেনেকৈ কি কৰিছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। তো গাইজ আৰু মানে এটা কথা, মানে এইটো আপোনালোকে এতিয়া ল'ৰাটোক মানে সুধিম, মানে ল'ৰাটো আমাৰ গাঁৱৰে হয়। তাৰপিছত এতিয়া তুমি এইটো মানে বাইকটো কিমান মানে নিজে কৰিছানে, নে কিবা বস্তু কিনি আনিছা? নাই, নিজেই বনাইছোঁ। এইটোৱে মোৰ ফ্ৰেণ্ড এটাই ইঞ্জিনটো দিছিলে, পেলনি আছিলে, সি মোক দি দিলে। পিছে মই এইটো ইঞ্জিনটো আনি পিছে এইকেইটা বাঙাচিঙা গড়ৰ পৰা বটলি আনিলোঁ। নিজেই হোল্ডিং কৰিলোঁ, হোল্ডিং কৰি বনালোঁ। এইটো 180 হেৰি টায়াৰ হয়, এইটো 180। মানে দেখাতে বহুত মানে হেৰি হৈ আছে, হেভি হৈ আছে। এইটো 180 পালচাৰ বেক চকা হয়। আৰু মোৰ কিনাৰ মাজত এটাই কিনা হ'ল, এইটো হেণ্ডেল বাৰটো। এইটো মই আফটাৰ মাৰ্কেট পাইছিলোঁ, আফটাৰ মাৰ্কেটৰ পৰা আনিছোঁ, ইয়াত পোৱা নাযায়। আৰু বাকী চব মোৰ বটলি অনা। আৰু কালাৰটো এইটো যে দেখিছে, এইটো ষ্টিকাৰ নহয়, এইটো কালাৰ হয়। এইটো কালাৰ মই নিজে কৰিলোঁ। তো গাইজ মই কৈছোঁ এইটো ষ্টিকাৰ মাৰিছে, কিন্তু ষ্টিকাৰ নহয়, এইটো কালাৰিং কৰিছে। তো চব মানে নিজে কৰিছে। মই বেলেগক 1 টকা দিয়া নাই, মই নিজে বনাইছোঁ। হোল্ডিঙৰ পৰা লৈ কালাৰিং কৰিছে, ইঞ্জিনৰ কৰিছে, চব মই নিজে বনাইছোঁ। আৰু বাকী যি আছে চব নিজে কৰা। আৰু এই কি কয়, হেণ্ডেলটো আৰু লাইটটোহে অকল কিনা। আৰু বাকী চব বাছ মোৰ সেইটো ইঞ্জিনটো ফ্ৰেণ্ডে দিছিলে। আৰু বাকী আৰু এইটো যে আপুনি দেখা পাইছে, এইটো বেলেগ গাড়ী হয়, এইটো গাড়ী নহয়। যে পালচাৰ আছিলে, এইটো পালচাৰ ফাৰ্ষ্ট মডেল আছিল, সেইটো নহয়, এইটো বেলেগ 180 হয়। এইটো নিউ মডেল যিটো আহে, সেইটো চেইন পকেট হয়। আৰু বাকী যিবিলাক পাইছে এইবিলাক, আৰু কোনটো গাড়ী কি মই বটলি আনি লগাই দিছোঁ, যিটো য'ত বহিছে। তো গাইজ মানে এটা ল'ৰাই মানে নিজে মানে চব কিছু মানে কৰিছে, মানে তথাপিও গাড়ীটো মানে আৱিষ্কাৰ কৰি দিছে। তো আপুনি মানে চেষ্টা কৰিলে কি নহয়, মানে যিকোনো এটা বস্তু মানে চেষ্টা কৰিলে চব কৰিব পাৰি যায়, মানে কৰিব পাৰি। সেইটোৱে তাকে কথা, মানে একেটাই মানে কথা আপোনালোকে কৈছোঁৱেই। তো ল'ৰাটোৱে মানে চব মানে বটলি আনি পেলাই তাৰপিছত এইটো মানে বাইকটো এইটো গাড়ী যে দূৰত চলাবলগীয়া ইলিগেল নহয়, এইটো ইলিগেল হয়। এইটো অকল শ্ব' অফ কৰিবলৈ, অফ ৰাইডিং কৰিবলৈ, আৰু কি কয়, য'ত ইচ্ছা মন চাই তাতে চলাব পাৰিব।
পানীত চাই বোকাত চাই কি বালিত চাই য'তেই চাই ত'তেই পাৰিব চলাবলৈ। অঁ মই আপোনালোকক দুটামান শ্বট দেখুৱাম গাইজ। তো এইটো মানে যোনফালে দিব সিফালে যাব মানে এইটো মানে তেনেকুৱা মডেল বনাইছে। বুলেট আপোনালোকে গম পাইছে, বুলেট যেনেকুৱা মানে যোনফালে যায় সিফালে মানে উঠি যায়, আৰু যোনফালে দিয়ে মানে সিফালে যায়গৈ বুলেটৰ নিচিনা। ছেম টু ছেম বুলেটৰ নিচিনা আপোনালোকে দেখা পাইছে, তথাপি মই দেখুৱাইছোঁ এবাৰ বুলেটৰ নিচিনা যিহেতু। তো এটা বস্তু মানে কিনি আনিছে, এইটো হেণ্ডেলটো আৰু এইটো লাইটটোহে কিনি আনিছে, কিন্তু আৰু বাকীকেইটা চব মানে নিজে গৈছে। এইটো দেখা পাইছে, কোনোবা হয়তো মানে এইটো ভাবিব যে এই ষ্টিকাৰটো মানে ষ্টিকাৰ হয়, কিন্তু ষ্টিকাৰ নহয়, কিন্তু তাই নিজে কালাৰিং কৰিবলৈ দেখিছে কি ধুনীয়াকৈ বনাইছে, কালাৰিং কৰিছে এইটো ষ্টিকাৰটো। কোনোবা হয়তো মানে জীৱনতো এনেকুৱা মানে কৰিব নাপাব, এনেকুৱা দেখাতে গৈছে, কিন্তু এইটো ল'ৰাটোৱে মানে নিজে কৰিছে, নিজে কালাৰিং কৰিছে। তো মই দুটামান শ্বট দেখুৱাইছোঁ আপোনালোকক, চাই থাকক। চাউণ্ডটো চাওক আপোনালোকে, চাউণ্ড